বন্ধুসকল আপোনালোক সকলোৱে এইটো কথা জানে যে আমি মানুহে নিজৰ সুবিধাৰ কাৰণে বা দুটামান টকাৰ উপাৰ্জনৰ কাৰণে আমি আমাৰ প্ৰকৃতি বা অৰণ্যৰ গছ-গছনিবোৰক কিমান ক্ষিপ্ৰতাৰে ধ্বংস কৰি আহিছোঁ আৰু এনেদৰে যদি আমি এই গছ-গছনিবোৰক ধ্বংস কৰি থাকোঁ তেন্তে আমাৰ ভৱিষ্যত প্ৰজন্মই এই পৃথিৱীত গৰমৰ উত্তাপ বাঢ়ি যোৱাৰ কাৰণে জীয়াই থকাটো অসম্ভৱ হৈ পৰিব। আৰু ভগৱানৰ কৃপাত বা প্ৰকৃতিৰ কৃপাত আজিও আমাৰ এই পৃথিৱীত এনে কিছুমান ডাঙৰ গভীৰ বা বিশাল অৰণ্য আছে যিবোৰে কোটি কোটি বছৰৰ পৰা আমাৰ এই পৃথিৱীত বাস কৰা জীৱ জন্তুবোৰক আশ্ৰয় প্ৰদান কৰি আহিছে। তেন্তে বন্ধুসকল, আজি এই ভিডিঅ'টোৰ পৰা আমি এই পৃথিৱীৰ ইমান ডাঙৰ আৰু বিশাল অৰণ্যবোৰৰ বিষয়ে অলপ আলোচনা কৰিম আহক, আৰু যিবিলাকে আমাক অৰ্থাৎ জীৱ প্ৰজাতিক এই পৃথিৱীত জীয়াই থাকিবলৈ অক্সিজেন প্ৰদান কৰাৰ লগতে এই পৃথিৱীখন দেখিবলৈ সুন্দৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আহক তেন্তে এই ভিডিঅ'টোৰ পৰা আমি এই অৰণ্যবোৰৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 7, ট্ৰপিকেল ৰেইন ফৰেষ্ট অফ চিচুৱাংবানা, এছিয়া। বন্ধুসকল, চীনৰ দক্ষিণ ভাগত অৱস্থিত ট্ৰপিকেল ৰেইন ফৰেষ্টখন চীনৰ লগতে পৃথিৱীৰ গুৰুত্বপূৰ্ণ অৰণ্যসমূহৰ ভিতৰত অন্যতম। এই অৰণ্যৰ মুঠ দৈৰ্ঘ্য হৈছে 2402 বৰ্গ কিলোমিটাৰ আৰু ই চীনৰ বহু ডাঙৰ ক্ষেত্ৰত বিয়পি আছে। এই অৰণ্যত 3600তকৈ অধিক ওপৰত বিভিন্ন ধৰণৰ গছৰ প্ৰজাতিৰ লগতে বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু এই অৰণ্যত দেখিবলৈ পোৱা যায়। বন্ধুসকল, এই অৰণ্যখনে দক্ষিণ এছিয়াৰ জলবায়ু নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নম্বৰ 6, সুন্দৰবন ডেল্টা, এছিয়া। বন্ধুসকল, এই সুন্দৰবন অৰণ্য বা বৰদ্বীপ অঞ্চলটোৰ দৈৰ্ঘ্য হৈছে 10,000 বৰ্গ কিলোমিটাৰ আৰু ই সম্পূৰ্ণ বাংলাদেশক আৱৰি থকাৰ লগতে ভাৰতৰ কিছু কিছু অঞ্চলকো এই অৰণ্যই আৱৰি ৰাখে। বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে এই অৰণ্যত বাঘৰ ঘনত্ব যথেষ্ট বেছি হোৱাৰ লগতে পৃথিৱীৰ একমাত্ৰ বগা বাঘ এই অৰণ্যতে দেখিবলৈ পোৱা যায়, যাৰ কাৰণে ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ ছাইট ৰূপে স্বীকৃতি প্ৰদান কৰিছে। এই অৰণ্যখনে গংগা আৰু ব্ৰহ্মপুত্ৰৰ সকলোতকৈ ডাঙৰ বৰদ্বীপ অঞ্চল হোৱাৰ লগতে এই অৰণ্যলৈ পৃথিৱীৰ বহুত ঠাইৰ পৰা বহু পৰ্যটকে প্ৰতি বছৰে এই অৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে আহে আৰু ভাৰতৰ এই নেশ্যনেল পাৰ্কখন পৃথিৱীৰ গুৰুত্বপূৰ্ণ ঠাইসমূহৰ ভিতৰত অন্যতম। নম্বৰ 5, টংগাছ, নৰ্থ আমেৰিকা। বন্ধুসকল, এই টংগাছ অৰণ্যখন নৰ্থ আমেৰিকাৰ সকলোতকৈ ডাঙৰ অৰণ্য। এই অৰণ্য 68,000 বৰ্গ কিলোমিটাৰত বিস্তৃত হৈ আছে। ই নৰ্থ আমেৰিকাৰ আলাস্কা ক্ষেত্ৰখনতো বিস্তৃত হৈ আছে। এই আলাস্কাত সোণৰ খনি যথেষ্ট পৰিমাণে মজুত আছে। আৰু বন্ধুসকল, আপোনালোকে এইটো কথা জানেনে যে প্ৰতি বছৰে 1 কোটিতকৈও বেছি লোক বা পৰ্যটকে এই টংগাছ অৰণ্যক চাবলৈ আহে। বন্ধুসকল, এই অৰণ্যত বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি, জীৱ জন্তুৰ লগতে বিভিন্ন জনজাতিৰ লোকে এই অৰণ্যত বাস কৰে। অতীতৰে পৰা তেওঁলোকে এই অৰণ্যৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন যাপন কৰি আহিছে। নম্বৰ 4, ভেলডিভিয়ান টেম্পাৰেট ৰেইন ফৰেষ্ট, ছাউথ আমেৰিকা। 238,000 বৰ্গ কিলোমিটাৰত বিস্তৃত ভেলডিভিয়ান অৰণ্যখন ইউনাইটেড কিংডম অৰ্থাৎ লণ্ডনতকৈও ডাঙৰ। এই অৰণ্যখনে দক্ষিণ আমেৰিকাৰ বহু ক্ষেত্ৰত বিস্তৃত হৈ আছে। বন্ধুসকল, এই অৰণ্যখন এখন ৰেইন ফৰেষ্ট বা বৰ্ষাৰণ্য হয়, যাৰ কাৰণে এই অৰণ্যত বছৰৰ বেছিভাগ সময়তে চিপচিপিয়া বা কিনকিনীয়া বৰষুণ হৈ থাকে, যাৰ বাবে এই অৰণ্যত 125 বিধতকৈও অধিক গছৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। আৰু এইবোৰ যথেষ্ট ঘন হোৱাৰ কাৰণে সূৰ্যৰশ্মি খুব কম পৰিমাণেহে মাটিত পৰিব পাৰে। বন্ধুসকল, এই অৰণ্যত এনে কিছুমান জীৱৰ প্ৰজাতি দেখিবলৈ পোৱা যায় যিবোৰ বৰ্তমান বিলুপ্তিৰ দিশে আগবাঢ়ি গৈ আছে। নম্বৰ 3, কংগো ৰেইন ফৰেষ্ট, আফ্ৰিকা। 20,23,435 বৰ্গ কিলোমিটাৰত বিস্তৃত কংগো বৰ্ষাৰণ্যখন আলাস্কা আৰু দক্ষিণ আমেৰিকাতকৈও ডাঙৰ। বন্ধুসকল, এই অৰণ্যত 20,000তকৈও অধিক গছৰ প্ৰজাতি দেখিবলৈ পোৱা যায়, যি পৃথিৱীৰ বেলেগ অৰণ্যত দেখিবলৈ পোৱা নাযায়। এই অৰণ্যত বছৰৰ বেছিভাগ সময়তে বৰষুণ হৈ থকাৰ কাৰণে এই অৰণ্যৰ কাষেৰে বৈ যোৱা নদীবোৰত 500তকৈও অধিক মাছৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। নম্বৰ 2, টাইগা, এছিয়া, ইউৰোপ, নৰ্থ আমেৰিকা। বন্ধুসকল, এই টাইগা অৰণ্যখন 70 লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত হৈ আছে। এই অৰণ্যখন ৰুছ, কানাডা আৰু নৰ্থ আমেৰিকালৈকে বিস্তৃত হৈ আছে।
এই অৰণ্যখন এখন শীতল অৰণ্য। এই অৰণ্যৰ বহু অঞ্চলত বৰফেৰে আবৃত হৈ থকা দেখিবলৈ পোৱা যায়। এই অৰণ্যত কিছু কিছু অঞ্চলত ঠাণ্ডাৰ পৰিমাণ ইমানেই বাঢ়ি যায় যে আমি মানুহে তাত জীয়াই থাকিব নোৱাৰোঁ। আৰু এই অৰণ্যবোৰত কেৱল চৰ্বি থকা বা দীঘল নোম থকা জীৱ জন্তুহে জীয়াই থাকিব পাৰে, যেনে ভালুক, শিয়াল ইত্যাদি। এই অৰণ্য অঞ্চলত বৰফেৰে আবৃত হৈ থকাৰ বাবে বা বৰফেৰে আৱৰি থকাৰ বাবে এই অৰণ্যত কেৱল 2 পৰা 3টামানহে গছৰ প্ৰজাতি দেখিবলৈ পোৱা যায়, যিবিলাক ওখ ওখ। নম্বৰ 1, দ্য এমেজন ফৰেষ্ট, চাউথ আমেৰিকা। 90 লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত আমেজন ৰেইন ফৰেষ্টত পৃথিৱীৰ অৰণ্যৰ ৰজা বুলি মনা যায়। এই অৰণ্য একেলগে ব্ৰাজিল, কলম্বিয়া, বলিভিয়া, পেৰু, ভেনিজুৱেলা ইত্যাদি দেশলৈকে বিস্তৃত হৈ আছে। এই অৰণ্যত বহুতো সুন্দৰ জলপ্ৰপাত থকাৰ লগতে এই অৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, চৰাই চিৰিকটিৰ লগতে পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ ভয়ানক এনাকণ্ডা সাপৰ লগতে ভয়ানক জন্তুও দেখিবলৈ পোৱা যায়। এই অৰণ্যখন এখন বৰ্ষাৰণ্য হোৱাৰ কাৰণে বিভিন্ন প্ৰজাতিৰ গছ গছনি এই অৰণ্যত দেখিবলৈ পোৱা যায়। আৰু বিশ্বৰ দ্বিতীয় সকলোতকৈ ডাঙৰ আৰু দীঘল এমেজন নদীখন এই অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছে। এই এমেজন ফৰেষ্টত বৰ্তমান এনে কিছুমান ৰহস্য লুকাই আছে যাক আজিও জানিবলৈ সক্ষম হোৱা নাই। আৰু বন্ধুসকল, আপোনালোকে এইটো কথা জানি আচৰিত হ'ব যে এই এমেজন ৰেইন ফৰেষ্টখনে আমাৰ পৃথিৱীৰ 40% অক্সিজেন প্ৰডিউচ কৰে। বন্ধুসকল, এইকেইখন আছিল আমাৰ বিশ্বৰ সকলোতকৈ ডাঙৰ আৰু গভীৰ অৰণ্য। তো আপোনালোকৰ এই আমাৰ পৃথিৱীৰ ডাঙৰ অৰণ্যকেইখনৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, এনেধৰণৰ নতুন নতুন আমেজিং ফেক্ট আৰু নলেজেবল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে জয় আই অসম।